গুড মৰ্নিং। আজি বনাব লৈছোঁ মই পাৰ চৰাইৰ জোল। ৰাতিপুৱা পাৰযোৰ আনিলে, তাৰপিছত এইফালে মই কেৰাহী বহাই দিলোঁ। পাৰযোৰ ময়ে বাছি ল'লোঁ বাৰু। তাৰপিছত কেৰাহী বহাই লৈ তেল দি দিলোঁ, তাত গৰম হ'ব দি পিঁয়াজ দিলোঁ অলপ, দুটা কাটি কিনে। তাৰপিছত পাৰ চৰাই বাৰু কাই খাই ভাল পায়, মই কিন্তু বিৰাট ভাল পাওঁ, হাজবেণ্ডেও ভাল পায়। এইফালে পূৰা তেলখিনি গৰম হোৱাতে পিঁয়াজখিনি বহাই দিলোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছত মই তাত দিম আদা নহৰুৰ পেষ্ট। এইফালে ধুনীয়াকৈ খুন্দনিত জিৰা গুড়ি কৰি লৈছিলোঁ, এই জিৰা গুড়িখিনিও দি দিলোঁ। এইফালে অলপ টাইম ভাজি ল'লোঁ। এইফালে পাৰ মাংসকণে কাটি লোৱা তাত দি দিলোঁ। কিছু সময় ভাজি থাকিম বাৰু এনেকৈ কম হিটত। ভাজি তাৰপিছত কিছু সময় ভজা হোৱাৰ পিছত ইয়াত দিম নিমখ হালধি, ধুনীয়াকৈ ভাজি ল'লোঁ। আলু দিব পাহৰিছিলোঁ মই, আলু তাৰপিছত কিছুমান আলুও দি দিলোঁ কাটি কিনে, তেতিয়া জোলখন ডাঠ হ'ব, ভাল লাগিব। তাৰপিছত পানীও দি দিলোঁ। ইফালে পানী দিয়াখিনি মই ভিডিঅ' কৰি ৰাখিব নহ'ল। এইফালে মোটামুটি আৰু কিছু সময় পিছত হ'বই, হৈ গ'ল। কালাৰটো ইমান ধুনীয়া হৈছিল আৰু খাবও ভাল হৈছিল বাৰু। এইফালে মই ঢাকন এখন দি দিলোঁ আৰু হোৱাৰ পিছত নমাই ল'লোঁ। এইফালে বাতিত সাজিও ল'লোঁ। খুব বেছি ভাল লাগিছিল খাই। পাৰ মাংসৰ যিহেতু জোলে খোৱা হয়, সেইকাৰণে মই অলপ জোল লাগিছিলোঁ। এইফালে মাংসৰ কালাৰ দেখিছেনে, কি ধুনীয়া হৈছে।